আজি আমি কুৱেশ্যন নম্বৰ 4 আলোচনা কৰিম। ইয়াত দিয়া আছে ডি সমান্তৰাল AC আৰু DF সমান্তৰাল AE বুলি দিয়া আছে। প্ৰমাণ কৰিব লাগে যে BF/FE সমান BE by EC। দিয়া আছে তোমাৰ ডি সমান্তৰাল AC, DE হৈছে এই বাহুটো। তোমালোকে চিত্ৰটো ভালকৈ মন কৰিলে গম পাবা যে DE এই বাহুডাল আৰু এই বাহুডাল কি বুলি দিয়া আছে, সমান্তৰাল বুলি দিয়া আছে। তাৰপিছত দিয়া আছে DF সমান্তৰাল, DF মানে কোনডাল হ'ব, এই বাহুডালৰ কথা কৈছে, আৰু এই দুডাল সমান্তৰাল হোৱা বুলি কোৱা আছে। সমাধান, যেহেতু DE সমান্তৰাল AC, এই বাহুটো আৰু এই বাহুটো সমান্তৰাল, তেতিয়াহ'লে আমি এই ত্ৰিভুজটো ল'ব লাগিব। এই ত্ৰিভুজটোৰ নামটো কি হ'ব, ত্ৰিভুজ ABC। চিত আছে তোমাৰ DE সমান্তৰাল AC বুলি দিয়া আছে। যেহেতু ত্ৰিভুজ ABC তোমাৰ এইটো বাহু আৰু এইটো বাহু সমান্তৰাল হয়, গতিকে বৈধ 1 মতে যদিহে কোনো এটা ত্ৰিভুজৰ তৃতীয় বাহুটো যদি তোমাৰ কি হয়, কোনোডাল ৰেখাৰ সমান্তৰাল হয়, তেতিয়াহ'লে কি হয়, আন বাহু দুটা একে অনুপাতত বিভক্ত হৈ থাকে। গতিকে আমি কি লিখিব পাৰোঁ, এইটো দ্যাট মিন্স BD by AD বুলি আমি লিখিব পাৰোঁ। BD by AD ইজ ইকুৱেল টু আমি কি লিখিব পাৰোঁ, BE by কি লিখিব পাৰোঁ, EC। BE by EC এইটো নম্বৰ 1 বুলি দিয়া। তাৰপিছত আৰু দিয়া আছে তোমাৰ, আৰু কি বুলি দিয়া আছে, DF সমান্তৰাল AE। DF হৈছে এইটো, DF সমান্তৰাল কি আছে, AE। তেতিয়াহ'লে এই দুটা যিহেতুকে এই বাহু দুটা যিহেতুকে তোমাৰ সমান্তৰাল, গতিকে আমি ত্ৰিভুজ ল'ব লাগিব, এইটো ABE বুলি ল'ব লাগিব। গতিকে ত্ৰিভুজ ABE কি দিয়া আছে, তোমাৰ DF সমান্তৰাল AE বুলি দিয়া আছে। DF সমান্তৰাল AE, গতিকে আমি কি লিখিব লাগিব, পইণ্ট 1 মতে এইটো বাহু আৰু এইটো বাহু যদি সমান্তৰাল হয়, তেতিয়াহ'লে এইটো বাই এইটো হ'ব। দ্যাট মিন্স কি লিখিব লাগিব, BD by AD বুলি লিখিব লাগিব, ইজ ইকুৱেল টু কি লিখিব লাগিব, BF by FE বুলি লিখিব লাগিব। পইণ্ট 1 মতে BF by FE নম্বৰ 2। এতিয়া সমীকৰণ 1 আৰু সমীকৰণ 2 পৰা, সমীকৰণ 1 আৰু সমীকৰণ 2 পৰা কি পাবা, তুমি ভালদৰে চালে গম পাবা যে BD by AD সমীকৰণ 1 আছে, সমীকৰণ 2 কি আছে, BD by AD আছে। যদিহে এই দুটা সমান সমান হয়, তেতিয়াহ'লে নিশ্চয় এইখিনি আৰু এইখিনি কি হ'ব, সমান সমান হ'ব। চ' আমি লিখিব পাৰোঁ যে সমীকৰণ 1 আৰু 2 পৰা BE by EC is equal to BF by FE। আমাক এইখিনি প্ৰমাণ কৰিব লৈছে ইয়াত, BF by FE। এতিয়া আমি কুৱেশ্যন নম্বৰ 5 আলোচনা কৰিম। ইয়াত দিয়া আছে DE by OQ আৰু DF by OR, তেনে দেখুৱাব লাগে EF সমান্তৰাল QR বুলি দেখুৱাব লাগে। আৰু আমি ভালদৰে চাওঁ, DE সমান্তৰাল OQ, এই চিত্ৰটো তোমালোকে ভালদৰে চাবা। DE হৈছে এই বাহুডালৰ কথা কৈছে, আৰু OQ হৈছে এই বাহুডাল। এইডাল বাহু আৰু এইডাল বাহু সমান্তৰাল, আৰু দিয়া আছে DF সমান্তৰাল OR। DF হৈছে এইডাল বাহু আৰু এইডাল OR হৈছে এইডাল বাহু। এই দুডাল বাহু সমান্তৰাল আছে, তেন্তে দেখুৱাব দিছে তোমাক এইডাল EF আৰু তোমাক কৈছে QR, এই দুডাল কি বুলি ক'ব, এই দুডাল বাহু তোমাৰ সমান্তৰাল হয় বুলি দেখুৱাব লাগে। চ' প্ৰথম আমাৰ চোৱা কি দিয়া আছে আৰু কোনটো ত্ৰিভুজত দিয়া আছে, DE সমান্তৰাল OQ। DE সমান্তৰাল OQ যদি হয়, তেতিয়া আমি ত্ৰিভুজ আমি এইটো ল'ব পাৰোঁ, PQO বা POQ বুলি আমি ল'ব পাৰোঁ। তো ত্ৰিভুজ POQ তোমাৰ দিয়া আছে DE সমান্তৰাল OQ। এই POQ ত্ৰিভুজটো দিয়া আছে এইডাল বাহু আৰু এইডাল বাহু সমান্তৰাল। তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, PE by EQ বুলি আমি লিখিব পাৰোঁ। এতেকে PE by EQ বুলি আমি লিখিব পাৰোঁ, ইজ ইকুৱেল টু আমি লিখিব পাৰোঁ PD by DO। PD by DO যদি মানে আমি কি কৰিছোঁ, উপপাদ্য 1 টো কেনেকুৱা আছিল, যিকোনো এটা ত্ৰিভুজ লোৱা তুমি, এই ত্ৰিভুজটো যদি এডাল ৰেখা যদি কি হয়, এইটো বাহুৰ যদি সমান্তৰাল হয়, তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ, এইটো বাই এইটো আৰু এইটো বাই এইটো বুলি লিখিব পাৰোঁ। আমি যদি দিওঁ আমি ABC এটা ত্ৰিভুজ, চাপোজ এইটো যদি DE হয়, তেতিয়াহ'লে এইডাল আৰু এইডাল মিন্স তোমাৰ DE সমান্তৰাল যদি BC হয়, আমি কি লিখিব পাৰোঁ, এইডাল আৰু এইডাল সমান্তৰাল বুলি তেতিয়াহ'লে আমি লিখিব পাৰোঁ উপপাদ্য 1 মতে AD by কি লিখিব পাৰোঁ, DB।
is equal to কি লিখিব পাৰো AE by আমি লিখিব পাৰো AC বুলি লিখিব পাৰো ঠিক তেনেদৰে এইটো এটা যদি ত্ৰিভুজ হয় আৰু এডাল বাহু যদি এডাল বাহু সমান্তৰাল হয় তেতিয়া হলে আমি এইটো বাই এইটো সমান এইটো বাই এইটো লিখিব নোৱাৰিম নে এইটো উঠাই আমি ইয়াত লিখিছো এইটো নম্বৰ 1 বুলি দিয়া আকৌ চোৱা আকৌ তোমাৰ কি দিয়া আছে DF সমান্তৰাল QR OR সৰি OR DF সমান্তৰাল OR DF হৈছে এই বাহুডাল OR হৈছে এই বাহুডাল তেতিয়া আমি ত্ৰিভুজ কোনটো লম POR এই ত্ৰিভুজটো লম তো ত্ৰিভুজ POR কি দিয়া আছে তোমাৰ DF সমান্তৰাল দিয়া আছে OR তেতিয়া হলে আমি কি লিখিব পাৰো যদি আকৌ এইটো ত্ৰিভুজ এইটো দৈৰ্ঘ্য মতে কি পাম আমি এইডাল বাহু আৰু এইডাল বাহু যদি সমান্তৰাল হয় তেতিয়া আমি লিখিব পাৰো PF by FR is equal to PD by DO বুলি আমি লিখিব পাৰো so PF by FR is equal to PD by DO this is number 2 এতিয়া সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ এইটো হৈছে 1 এইটো হৈছে 2 সমীকৰণ 1 আৰু 2 পৰা তোমালোকে ভালদৰে মন কৰিলে গম পাব যে ইয়াত কি আছে PD by DO আছে ইয়াতো কি আছে PD by DO আছে যদি সমীকৰণ 1 আৰু 2 এইটো পাৰ্ট আৰু এইটো পাৰ্ট যদি সমান হয় তেতিয়া নিশ্চয় এইটো আৰু এইটো কি হ'ব লাগিব সমান হ'ব লাগিব সো মই এইখিনি কথা ইয়াত লিখিম PE by EQ is equal to PF by FR এই কথাখিনি মই চিত্ৰটো মিলাই কিনে চাওঁ PE হৈছে এইটো বাহু PE by EQ আৰু সমান কি দিয়া আছে PF by FR দিয়া আছে তেতিয়া হলে নিশ্চয় কি হ'ব এইটো বাহু আৰু এইটো বাহু কি হ'ব সমান্তৰাল হ'ব that means EF divided সমান্তৰাল QR কাৰণ এইটো আৰু এইটো যদি সমান্তৰাল হয় তেতিয়া হে এইটো বাই এইটো ইজ ইকুৱেল টু এইটো বাই এইটো পাই এতিয়া ইয়াত পাইছো কি পাইছো আমি এইটো বাই এইটো সমান এইটো বাই এইটো উলটাকে আমি কি পাম নিশ্চয় এইটো বা এইটো আৰু এইটো কি হ'ব সমান্তৰাল হ'ব সো আমি এইখিনি কথা ইয়াত লিখিব পাৰিম EF সমান্তৰাল কি লিখিব পাৰিম QR আমাক এইখিনিয়ে প্ৰমাণ কৰিছিল সো প্ৰুভড যদি ভিডিওটো ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিও চাই থাকিবৰ বাবে বেল আইকনটো বজাই দিব থ্যাংক ইউ